মই এটা কনফিউজ হৈ গ'লো মই এইফালে যাওঁ নে এইফালে যাওঁ আৰু সন্মুখলৈতো ৰাস্তা নাইয়ে কিন্তু আকাশখন চাওক আৰু এইটো দৃশ্য চাওক কি ধুনীয়া লাগিছে গুড মৰ্নিং গাইজ আজি হ'ল দেওবাৰ আৰু মই এতিয়ালৈকে উঠাই নাই প্ৰায় 9টা বাজি গ'ল বিচনাতে আছোঁ উঠি পেলাই ব্ৰেকফাষ্ট কৰি প্ৰথমে দাঁত মাজি ল'ম দেই তাৰপিছত ব্ৰেকফাষ্ট কৰি আজি দিনটোৰ কামবিলাক আগবঢ়াম আৰু বৰ বিশেষ কাম নাই বাৰু কিন্তু ৰুমত সোমাই থাকি আমনি লাগে গতিকে যিহেতু কালিও বন্ধ আছিল ৰুমতে আছোঁ এবাৰ এনে কেম্পাছৰ ফালে ওলাই যাম আৰু আপোনালোকক দেখুৱাম আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈকে মই যেতিয়া সৰু আছিলোঁ এনেকৈ মুখত ব্ৰাছ লৈ টোপনি গৈছিলোঁ ঘৰৰ মানুহে উঠাই দিয়ে তাৰপিছত মই এনেকৈ টোপনি গৈ থাকোঁ এনেকুৱা ডেঞ্জাৰ বস্তু আছিলোঁ মই এতিয়াও ডেঞ্জাৰ গাইজ এই কাপোৰ কানি পিন্ধি ল'লোঁ মই কেম্পাছৰ ফালে ওলাই যাওঁ এনেই কাৰণ একদম ৰুমত সোমাই থাকি বৰ লাগিছে বহুত কালিও আজিও বন্ধ গতিকে ওলাই যাওঁ এনেই চাই থাকক ভিডিঅ'টো আমাৰ হোষ্টেলৰ ওচৰতে এইজোপা ফুল ফুলি আছে চাওক কি মজা লাগিছে ন এয়া এইটো আমাৰ হোষ্টেলটোৰ ওচৰতে এইজোপা ফুলি আছে একদম তামাম গাইজ এতিয়া মই যাব ওলাইছোঁ এনেই কেম্পাছৰ ফালে এয়া হোষ্টেলৰ পৰা বাহিৰ ওলালোঁ আৰু এইটো এটা ৰাস্তা আৰু ফ্ৰণ্টৰ ফালে এইটো এটা ৰাস্তা আছে মই এনেকৈ যাম অলপমান দূৰলৈ চাই থাকোঁ ক'লৈ যাওঁ মই একো পাত্তা নাই পোৱা এনেই গৈ আছোঁ আৰু য'লৈ মন যায় ত'লৈ গৈ থাকিম আৰু এইটো হ'ল আমাৰ ইয়াতে বাইক থোৱা পাৰ্কিং হোষ্টেলৰ মোৰতো বাইক নাই বাৰু বেলেগ কেউফালে সেউজীয়াই মানে আমাৰ কেম্পাছটোত আৰু বেলেগ একো নাই মই আহি এইখিনি পালোঁ আৰু ইয়াতে চাওক এইটো এটা পুখুৰী এইখিনি ঠাই মোৰ খুব ভাল লাগে মানে বিশেষকৈ আৰু বেলেগতো আছে বৰ ধুনীয়া ঠাই কিন্তু এইখিনি মোৰ ভাল লাগে কিবা এটা কিয় নাজানো সেই মুঠতে ঠাইখিনি বৰ ধুনীয়া চাওক জংঘল আৰু মই এনেও জংঘল ভাল পাওঁ গাইজ এইখিনিলৈকে আগতে মই কেতিয়াও আহি পোৱা নাছিলোঁ আৰু কোনো মানুহ নাই একদমেই খালী এইখিনি ঠাই এতিয়া আৰু এইফালে চাওক এখন বহুত ডাঙৰ চাহ বাগিচা এইখন বহুত ডাঙৰ কিন্তু এইখিনিলৈকে মই আগতেও আহি পোৱা নাছিলোঁ আহিছিলোঁ যদি পাহৰিছোঁ মনত নাই কিন্তু মানে এতিয়া এইখিনি সময়ত ইয়াত মানে এজনো মানুহ নাই আৰু কেউফালে চৰাই চিৰিকটিৰ মাত মুঠতে মোৰ ভাল লগা পৰিৱেশ মই এনেকুৱা অৰণ্য ভাল পাওঁ এই চাওক গছ গছনি চাৰিওফালে মুঠতে গছ গছনি আৰু গছ গছনি আগতে এইফালে অহা নাছিলোঁ সেইকাৰণে গম নাপাওঁ এইফালে কেৱল চাহ বাগিচাই দেখিছোঁ গৈ থাকোঁ ৰ'বচোন গাইজ মই সেইফালৰ পৰা আহিছিলোঁ সেইফালৰ পৰা আহি মই ৱালখন ক্ৰছ কৰি যি দেখা পালোঁ মোৰ মানে পাগল হৈ গ'ল সঁচাকৈ এইফালে চাওক এইফালে কেৱল চাহ বাগিচা এইফালে এটা ৰাস্তা একদম পূৰা পিয়'ৰ গাঁৱৰ নিচিনা মানে গাঁৱে বাৰু এইখন কিন্তু সেইফালে গাঁৱলৈ যায় নে ক'ত যায় মই নাজানো মুঠতে যিমানলৈ দেখিছোঁ মই কেৱল চাহ বাগিচা দেখিছোঁ আগতে কেতিয়াও এইফালে অহা নাছিলোঁ আৰু ইয়াত এটা মানুহ নাই দেখিছে কিমান চৰাই মাতি থাকে চাওকহি একদম মানে ইয়াতে ফুল মানে নেচাৰৰ বাহিৰে ইয়াত বেলেগ একো নাই আৰু ঠাইখিনি ইমান ধুনীয়া চাওক সেউজীয়া চাৰিওফালে আৰু মই আগুৱাই আহি ভাবিলোঁ মানে ইয়াতকৈ বেছি আগুৱাই গৈ লাভ নাই যিমানে গৈ থাকিম সিমানে কিবা নহয় কিবা ওলাই থাকিব মানে মই গৈ আছোঁ মানে চাৰিওফালে চাহ বাগিচা চাওক আৰু এইটো দৃশ্য চাওক কি ধুনীয়া লাগিছে কিমান ধুনীয়া লাগিছে চাওক মোৰ কেৱল চাই থাকোঁ লাগিছে যেনেকৈ প্ৰেমত পৰিলে চাই থাকে মানুহজনীক মই কিন্তু প্ৰেমত পৰা নাই দেই এতিয়াই কৈ থৈ দিছোঁ আকৌ গাইজ আহি মই ইয়াতে এইখন পোষ্টাৰত কি লিখা আছে চাওক মই দেখুৱাই দিছোঁ ৰ'ব এইখনত লিখা আছে চিকাৰ কৰা নিষেধ মানে হয়তো ইয়াত মানে কিবা বনৰীয়া জন্তু পায় নেকি মানে চৰাই চিকাৰ কৰাহে কথা কৈছে নাজানো আৰু গাইজ আহি এইখিনি মই এতিয়া কনফিউজ হৈ গ'লোঁ মই এইফালে যাওঁ নে এইফালে যাওঁ আৰু সন্মুখলৈতো ৰাস্তা নাইয়ে কিন্তু আকাশখন চাওক কি ধুনীয়া লাগিছে আকাশখন চাওকচোন এতিয়া এইফালে যাওঁ নে এইফালে যাওঁ কিন্তু ভাবিছোঁ মই মানে এফালেও নাযাওঁ আৰু এনেকুৱা লাগিছে যেন এইটো ৰাস্তাৰে গৈ থাকিলে যেন মই কিবা বেলেগ দূৰত ওলাম গৈ আৰু হোষ্টেলৰ পৰা এতিয়া মই বহুত দূৰত আহিলোঁ আৰু দূৰলৈ যাব মন নাই কাৰণ হোষ্টেলৰ মানে ৰুমত বহুত কাম পৰি আছে এতিয়া মই আকৌ ঘূৰি যাম এইবাৰ একদম ডাইৰেক্ট লগ পাম ৰুমত
এইখিনিৰ পৰা সিদ্ধান্ত ল'লোঁ গাইজ মই আৰু আগলৈ নাযাওঁ মই এবাৰ ৰুমলৈ ঘূৰি যাম কাৰণ এইফালে গৈ থাকিলে শেষ নহ'ব মই জানো আৰু এইফালেও কিন্তু গৈ আমনি নালাগে ইমান প্ৰাকৃতিক দৃশ্যটো ইমান ধুনীয়া কিন্তু গৈ আমনি নালাগে আপোনাক মানে মই সঁচাকৈ কৈছোঁ এইটো কথা আৰু এনেকুৱা লাগিছে যে এইটো ৰাস্তাৰে গৈ থাকিলে বেলেগ গ্ৰহতে ওলাম গৈ নেকি মানে এইটো ৰাস্তাৰে এইবিলাকলৈ মই কেতিয়াও অহা নাছিলোঁ আগতে এইবাৰ ঘূৰি যাওঁ আৰু কাৰণ ৰুমত বহুত কাম বাকী আছে অহা ৰাস্তাৰে আৰু ঘূৰি যাম এইবাৰ লগ পাম একদম ৰুমত টাটা বাই বাই গাইজ ফাইনেলি ৰুম পালোঁ আহি বহুত দূৰলৈ গুচি গৈছিলোঁ কিন্তু যাই থাকোঁতে অনুভৱ নকৰিলোঁ কিন্তু আহি থাকোঁতেহে গম পাইছোঁ আহি নাপাওঁ ৰুম নাপাওঁ বহুত দূৰলৈ গুচি গৈছে আৰু ঘামি জামি অৱস্থা নাই ভাগৰ লাগিছে অলপ এতিয়া গা চা ধুই অলপ মাৰি ৰেষ্ট ল'ব লাগিব গতিকে এইটো ভিডিঅ' ইমানতে সামৰিছোঁ যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব নহয় এতিয়াই ছাবস্ক্ৰাইব কৰি দিয়ক লগ পাম এটি নতুন ভিডিঅ'ত তেতিয়ালৈকে টাটা বাই বাই কলিকতা মুম্বাই